মই তেওঁলোকক কেতিয়াও লগ নিদিওঁ। সেই লগ নিদিবলৈ আজি নাগৰিক সংশোধনী বিধেয়ক আমি প্ৰত্যাহাৰ কৰিব লাগিব, আমি বৰ্জন কৰিব লাগিব। চব আমি যদি জীয়াই থকা সময়ত যিটো ভাষা কৈ আছো, অনাগত ভৱিষ্যত মোৰ সন্তানে যদি সেই কথাটো সেই ভাষাটো ক'ব নোৱাৰে, তেনেহ'লে সেই দুৰ্ভাগ্য সেই কাৰক আমি হ'ম। মোৰ সন্তানে যদি অসমীয়া ভাষা ক'ব নোৱাৰে, তাৰ দুৰ্ভাগ্য কাৰক মই হ'ম, আপোনালোক হ'ব। গোটেই বিশ্বত ৭,৬০১টা ভাষা আছে, তাৰে মাজত ৬,৫০০ ইতিমধ্যে প্ৰায় লুপ্ত হ'ল। এনে এটা বেছিদিন নাই যে অসমীয়া ভাষাটো লুপ্ত হ'ব। কাৰণটো আপোনালোকে জানি লওক, বঙালী ভাষা সমগ্ৰ বিশ্বতে ৭ নম্বৰ স্থান পাইছে আৰু আমাৰ ভাষাটো ৬৫ নম্বৰ স্থান পাইছে। অৰ্থাৎ এটা মুক্ত প্ৰত্যাহ্বান যে বেংগলী ভাষা আমি বৰ্জন কৰিব লাগিব। অৰ্থাৎ হিন্দু বঙালীৰ নামত যিসকল প্ৰব্ৰজনকাৰী ইয়ালৈ আহিব বিচাৰিছে, আমি এজনকো ইয়াত স্থান দিয়াটো নহ'ব। আৰু যদি স্থান পায় তেনেহ'লে অসম অসম হৈ থাকিব, সেয়ে মই নাভাবোঁ। সেয়েহে বৃহত্তৰভাৱে যুৱ মঞ্চৰ পৰা আপোনালোকলৈ সকলোৰে আহ্বান। আৰু এটা কথা হয়, সংগ্ৰাম যেতিয়া কৰিছোঁ একেলগে কৰিব লাগিব। আমি পৃথকে পৃথকে সংগ্ৰাম কৰিলে নহ'ব। জাতীয় চেতনাবোধ, ক্ষমা কৰিব, এই মাইকটো কাট খাই গৈছে। জাতীয় চেতনাবোধ